উপস্থিত আছোঁ শ্ৰী শ্ৰী মা কমলা দেৱীৰ এই মন্দিৰ স্থানত। আজি য'ত নেকি কমলা মেলা হৈছে, এই কমলা মেলাত বিভিন্ন জাগাৰ পৰা বিভিন্ন ঠাইৰ পৰা লোকসকল ইয়াত আহি উপস্থিত হৈছে আৰু কমলা মেলাৰ আনন্দ উপভোগ কৰিছে। কমলা মেলা আনন্দ উপভোগ কৰাৰ লগতে মই ৰাইজৰ মাজলৈ যাম। দাদা, মেলাত আহি কেনেকুৱা লাগিছে? বিৰাট ভাল লাগিছে মেলা, একদম এনেকৈ ভাল লাগিছে। মানে আমাৰ নিজৰ জেগাৰ মেলা, সকলো ৰাইজকে খাবলৈ ভাল জেগা। আপুনি ৰেলত উঠিছেনে? ৰেলত নাই, ৰেলত খালে কিয় আপোনাৰ ল'ৰা ছোৱালীকেইটা সুধিছে? ভাল লাগিছে, হয়। সৰুৰ পৰা ডাঙৰলৈকে ইয়াত সকলোৱে মানে আনন্দ উপভোগ কৰিছে, ভাল লাগিছে বুলি কৈছে। আৰু আমি ৰাইজৰ মাজলৈ গৈ আছোঁ আৰু ইয়াতে আমাৰ যিবিলাক থলুৱা ব্যৱসায়ী মহিলা আত্মসহায়ক গোটৰ লাডু পিঠা দোকান বনোৱা হৈছে। লাডু পিঠা ইয়াতে ভাত পিঠা, আমাৰ টেকেলি পিঠা বুলিও কোৱা হয়। ভাত পিঠা আমাৰ মহিলা আত্মসহায়ক গোটৰ পৰা স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত মহিলাসকলে লৈছে। থলুৱা ব্যৱসায়ী স্বাৱলম্বী, নিজকে স্বাৱলম্বী হ'বলৈ মহিলা ব্যৱসায়ীসকলে আগবাঢ়ি আহিছে, দোকান দিছে। বাইদেউ, আপোনালোকৰ বেচা বিক্ৰী বৰ্তমান ভালেই হয়। আমি মানে যোৱাকালিৰ পৰাই বহিছোঁ, ভালেই বহিছে। আপোনালোকৰ মানে পাৰ্টনাৰশ্বিপ কেইজন? আপোনালোকে তিনিজন নে দুইজন? তিনিজন। আপোনালোকে কিমান টকাৰ পুঁজি হাতলৈ এই বিজনেছ ব্যৱসায়টো আজি আৰম্ভ কৰিছে? 1000 টকা হাতত লৈ পেলাই ব্যৱসায়টো কৰিছোঁ। আৰু এতিয়া আপোনালোকৰ মানে হাতত কিমানমান বিক্ৰী হৈছে? পইচা কিমানমান হ'লে এতিয়া 2000 মানত বিক্ৰী হৈছে। হয়, 1000 টকা পুঁজি লৈ যোৱাকালিৰ পৰা ব্যৱসায় কৰি আছে। আজিৰ দিনটোত তেওঁলোকে 2000 টকা ইতিমধ্যে বিক্ৰী কৰিলে আৰু যোৱাকালিতো আছেই। তেনেকুৱা সকলো মহিলাই আগবাঢ়িছে আৰু নিজকে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত নিজকে আগবঢ়াই লৈ গৈছে। দাদা, আপোনাৰ আহি কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। ইয়াতে আপুনি কি কি কৰিলে? আমি মজা কৰিছোঁ, আহি পেলাই মজা দেখি আছোঁ, ঘূৰি আছোঁ, খুবেই ভাল লাগি আছে। দৰকাৰ পৰা আহিছোঁ। ঠিক আছে, ভাল লাগিছে। বহুত দূৰৰ পৰা আমাৰ ইয়াত এই মদাৰতলী স্থানত কমলা মেলাত উপস্থিত হৈছে। তেওঁলোকে আনন্দ উপভোগ কৰিছে, লগতে সন্তুষ্টি লাভ কৰিছে। শ্ৰী শ্ৰী মা কমলা দেৱীৰ আশীৰ্বাদ ল'বলৈ তেওঁলোক বিভিন্ন ঠাইৰ পৰা আহিছে। এয়া আমাৰ এইখিনি জেগাত আপোনাৰ ৰেল চলাচল চলিৰ পৰা ধৰি পুৰুষসকলে মহিলাসকলেও ইয়াতে এই মেলাত মোৰ এজন সহযোগী বন্ধু লগ পালোঁ, মোৰ পংকজ গায়ন। পংকজ, আহি কেনেকুৱা লাগিলে? আহি বহুত ভাল লাগিছে। পিছলৈ আৰু আহিম বুলি ভাবিছে? পিছলৈ আৰু তেখেতে আৰু এবাৰ আহিম বুলি, আগলৈ আহিম বুলি কৈছে। যোৱা বছৰতকৈ এবাৰ অলপ আমাৰ এই মেলাটো অলপ বহলভাৱে বিস্তৃত ৰূপত বিস্তৃত কৰা হৈছে। বল বল আগে বল। আজি এই মেলাত আপোনাৰ পুতলা খেল ধেমালি বস্তুৰ পৰা কাপোৰ কানিৰ পৰা ধৰি ইয়াতে আমাৰ পিঠা পনা ইয়াত বিক্ৰী কৰা হৈছে। পিঠা পনা, জলপান, পকৰি ইয়াতে আমাৰ থলুৱা ব্যৱসায়ী। বাইদেউ, আপোনালোকৰ বেচা বিক্ৰী কেনেকুৱা? ভালেই হৈছে। বহুত দিনৰ পৰা এয়া কমলা পূজা অফিচৰ পৰা চলি আহিছে, এইবাৰ বেছিকৈ সমাগম হৈছে। আমাৰ মানে যিটো এই মন্দিৰটোৰ আপোনালোকৰ আত্মসহায়ক গোটটোৰ নাম কি? জাগি উঠা। জাগি উঠা আত্মসহায়ক গোটে ইয়াতে আপোনাৰ মেলাত পিঠা পনাৰ দোকান দিছে, নাৰিকল লাড়ুৰ দোকান দিছে, পাপৰৰ দোকান দিছে আৰু পকৰীৰ দোকান দিছে, লগতে খেলনা বস্তুৰো দোকান দিছে আৰু আৰনাই আপোনাৰ তাৰপিছত এয়া কাৰ্বি গামোচা লগতে ধৰি আপোনাৰ ৰাজবংশী গামোচা সকলো ইয়াতে উপলব্ধ কৰিছে মহিলা ব্যৱসায়ী। আগৰটো কিয়? দিলীপ
আৰু মই দেখি পাইছোঁ যেনেকুৱা আমাৰ কমলা মেলাত খিচিৰি খোৱা হয় আজিও তেনেকুৱা খিচিৰি ইয়াত অপেক্ষা কৰি আছে হয়তো খিচিৰি ইয়াতে বিতৰণ কৰা হ'ব সাপেক্ষ সময়ৰ পাছতে আমাৰ ইয়াতে কৰ্মকৰ্তা আজি কেনেকুৱা লাগিছে তোমাৰ ইয়াত আজি সঁচাই আনন্দিত হৈছোঁ আমি আজি আমাৰ এই শ্ৰী শ্ৰী মা কমলা দেৱীৰ বাকৰিত ভগৱান ভক্ত আহিছে আমাৰ ভাল লাগিছে আশা কৰোঁ আগন্তুক দিনলৈও এনেকৈ ভক্ত আমাৰ এই দেৱী থানলৈ আহি থাকে এইটো বৰ্তমান 10 নম্বৰ পাৰ্টি চলি আছে 10 নম্বৰ প্ৰতিবাৰত আমি 1000কৈ খুৱাই আছোঁ এইবাৰ আমি 20,000 ভক্তৰ আশা কৰিছিলোঁ বেছি আহিছে সেইকাৰণে আমি অতি সন্তুষ্ট আমাৰ কমিটিৰ সন্তুষ্ট হৈছে যিমান আশা কৰিছে তাতকৈ বেছি ইণ্টাৰভিউ লৈ লওক ইণ্টাৰভিউ দিব নে ইণ্টাৰভিউ ক'ব লাগিব আমাৰ মাজত ৰান্ধনীৰ এজন কৰ্মকৰ্তা উপস্থিত আছে দাদা খেচাৰি বনাওঁতে আজি খেচাৰি বনাওঁতে আপোনাৰ কষ্ট হোৱা নাই নেকি নাই হোৱা ভালে পাইছোঁ যথেষ্ট ভাল পাইছোঁ সেইকাৰণে চবেই লাগি কৰি আমি কাম কৰি আছোঁ এইবাৰ আপোনাৰ কেই কেৰাহী খেচাৰি এতিয়ালৈকে আপোনালোকে বনালে 20 কেৰাহী বৰ্তমান বনোৱা হ'ল 20 কেৰাহী আৰু আপোনাৰ কিমান কেৰাহী বনোৱাৰ আইটেম হাতত আছে এতিয়ালৈকে এতিয়া বৰ্তমান আৰু 20 কেৰাহী বনোৱা আইটেম আছে হয় ধন্যবাদ জনাইছোঁ তেখেতক 20 কেৰাহী খিচিৰি এতিয়ালৈকে বিতৰণ কৰা হ'ল আৰু 20 কেৰাহী খিচিৰি বনোৱাৰ আৰু এতিয়া আইটেম হাতত দিছে এয়া আমাৰ এটি ডিষ্ট্ৰিক্ট পিছফালে যাব আনন্দিত হৈ আমাৰ এয়া আমাৰ শ্ৰী শ্ৰী মা কমলা দেৱী মেলাৰ যিসকলে ৰান্ধনি দিনটোত খিচিৰি বনাই আছে তেওঁলোকে 20 কেৰাহী খিচিৰি বিতৰণ কৰিলে আৰু 20 কেৰাহী খিচিৰি বিতৰণ কৰিব আৰু বনাব তেওঁলোকৰ হাতত আইটেম লৈ থৈ দিছে আৰু এতিয়া উপস্থিত আছে আমাৰ শ্ৰী শ্ৰী মা কমলা দাদা আজি যে আপোনালোকে 20 কেৰাহী এতিয়ালৈকে খিচিৰি বিতৰণ কৰিলে আৰু 20 কেৰাহী খিচিৰি বিতৰণ কৰিব আপোনালোকৰ আইটেম লৈ থৈ দিছে খিচিৰি বনাওঁতে আপোনালোকৰ কষ্ট হৈছে আমি এতিয়া 10 কেৰাহী আৰু আপোনালোকে আৰু কিমান সময়লৈকে আপোনালোকে বনাব ইয়াতে আৰু 3-4 ঘণ্টা আৰু 3-4 ঘণ্টালৈকে ইয়াতে ৰান্ধনীসকলে আৰু খিচিৰি ৰান্ধিব মোটামুটি আপোনাৰ 8 বজা 9 বজা ৰাতি 8-9 বজালৈকে ইয়াতে খিচিৰি বনাব চেনেল পিন্ধি আছো একো নহয় ইহঁতক সোধ ভকুৱাকেইটাক
গতিকে মা কমলাদেৱীৰ প্ৰসাদ আপুনি খিচিৰি খাই আছে আপোনালোকে পৰিয়ালৰ কেইজন আহিছিল তেখেতৰ পৰিয়ালৰ 10-15জন মানুহ আমাৰ শ্ৰী শ্ৰী মা কমলাদেৱীৰ মেলাত সন্তুষ্টি অনুভৱ কৰিছে নিজৰ ভাষাক খুব সুন্দৰভাৱে ক'ব চাৰি বিলাই থাকা খিচিৰি খাই কেনেকুৱা লাগিছে অলপ অসুবিধা হৈছে হয়তো কৰ্মকৰ্তা এতিয়ালৈকে আহি পোৱা নাই পানী দিব আপোনালোকক খিচিৰি বিতৰণ কৰি থকা মন্দিৰ কমিটিৰ খিচিৰি আপোনালোকে কিমান ইমানখিনি মানুহ সহায় কৰিব পাৰিছে যাতে আমি এইটোৱে বিচাৰোঁ যোনবিলাক মা প্ৰসাদ আছে মা কমলাদেৱী চব ভক্তজনে পায় সেই সময়ত ঘৰত যায় আৰু ক'ব পাৰে নাম হয় যাতে তাত এটা মন্দিৰ আছে এনেকৈ কিমান সময়ৰ পৰা খিচিৰি বিতৰণ কৰি আছে 11টা বজাৰ পৰা লাগি আছোঁ ইয়াৰ কৰ্মকৰ্তাসকলে 11টা বজাৰ পৰা এতিয়ালৈকে খিচিৰি বিতৰণ কৰি আছে আৰু ওলাই যাব লাগিছিল ওলাই যাওঁ উঠাই দেচোন মেলাৰ প্ৰত্যেক বছৰে যেনেকৈ নাম প্ৰসংগ ইয়াতে কৰা হয় ঠিক তেনেকৈ এইবাৰ আমাৰ ইয়াত নাম প্ৰসংগৰ ব্যৱস্থা কৰিছে আমাৰ মা কমলাদেৱী কমিটিয়ে আমাৰ কাৰ্যকৰৰ পৰা ঠিক নামতিসকলক ইয়ালৈ নিমন্ত্ৰণ কৰি অনা হৈছে লগা নাই
Hi, hello. গ'লগৈ কালি আহিব ৰাতি বেছি নহয় 8টামান বজাত শেষ হৈ যায় Okay. ৰাতি হ'ল তো কেলা কি কৰি আছ কেলা লাইটিঙত হৈ যাওক ইয়াতে আপোনাৰ মহিলাসকলৰ লগত যুৱকসকলে আগবাঢ়ি
আগবাঢ়িছে নিজকে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত আমাৰ স্থানীয় ব্যৱসায়ী দাদা আপোনাৰ বেচা বিক্ৰী কেনেকুৱা বহুত বেয়া একদম মানে কেনেকুৱা